শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা গাঁৱৰ টেম্বুৱানী জান। এই টেম্বুৱানী জানটো ব্ৰহ্মপুত্ৰৰ পূবেদি দক্ষিণ পশ্চিমলৈ বৈ গৈছিল। এই জানটোৰে বছৰি বাৰিষাত ব্ৰহ্মপুত্ৰৰ পৰা হুৰাহুৰে পানী সোমাই গাঁৱৰ খেতি বাতি নষ্ট কৰিছিল। সকলো লোকে এই জান ভেটিবলৈ চেষ্টা কৰিছিল যদিও কোনোৱে সফল হ'ব পৰা নাছিল, যাৰ বাবে সকলো ৰাইজ বৰ চিন্তিত হৈ পৰিছিল। এদিন এই সমস্যাৰ সমাধানৰ উপায় বিচাৰি গাঁৱৰ ৰাইজ শংকৰ গুৰুজনৰ কাষ চাপিল। শংকৰদেৱক ইয়াৰ উপায় সোধাত তেওঁ ক'লে, এগৰাকী সতী নাৰীৰ দ্বাৰাহে জানটো বন্ধা সম্ভৱ হ'ব। সকলোৱে এগৰাকী সতী নাৰী বিচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ বাবে পুৰস্কাৰো ঘোষণা কৰা হ'ল। সমাজৰ তথাকথিত উচ্চ বৰ্ণৰ বহুতো তিৰোতাই জানটো বান্ধিবলৈ চেষ্টা কৰিছিল যদিও বিফল হ'ল। এদিন নদীৰ পাৰত ইয়াৰ আলোচনা হৈ থাকোঁতে সেই নদীয়েদি নাৱেৰে মাছ মাৰিবলৈ পূৰ্ণানন্দ আৰু ৰাধিকা নামৰ এহাল দম্পতী আহি আছিল। এই ৰাধিকা নামৰ মহিলাগৰাকীয়ে হ'ল সতী ৰাধিকা। ৰাধিকাৰ জন্মৰ সঠিক তথ্যৰ অভাৱ যদিও গৱেষকসকলৰ তথ্যমতে শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা গাঁৱৰ টেম্বুৱানী জানৰ দক্ষিণৰ নলচা বামুণ গাঁৱৰ কিছু আঁতৰত এখন কৈৱৰ্ত গাঁও কোবাইকটা গাঁৱত ৰাধিকাৰ জন্ম। আৰু সেই সতী ৰাধিকা কোবাইকটা সত্ৰৰ নলচা গাঁৱৰ পৰা নদীয়াল আছিলে। নলচা গাঁৱৰ পৰা মাছ মাৰিবৰ কাৰণে নদীয়েদি আহি আছিলে। যেতিয়া পূৰ্ণানন্দৰ লগত সতী ৰাধিকা আহিছে, তেতিয়া গিৰিয়েকক সুধিলে যে বাপিছৰ এই কিহৰ সভা হৈ আছে বোলে। তেতিয়া ক'লে যে তাত এগৰাকী সতী বিচাৰিছে, যে বাপিছৰ মই পাৰোঁ নেকি পানীকণ আনিব। যেতিয়া শংকৰদেৱৰ ওচৰলৈ পূৰ্ণানন্দ আহিল, ৰাধিকাকো লগত লৈ আহিল, আহি সেৱা জনালে। তেতিয়া শংকৰদেৱে সুধিলে যে আই ৰাধিকা, তুমি তিনিটা কাঠিৰ পলত পানী আনিব পাৰিবানে? বোলে বাপিছৰে যদি আজ্ঞা দিয়ে মই পাৰিম। বোলে তেতিয়াহ'লে তুমি আজি ঘৰলৈ যোৱাগৈ, উবাচে থাকিবা, কালিলৈ ৰাতিপুৱা আহিবা। পিছদিনা ৰাতিপুৱা যেতিয়া গা পা ধুই আহিল, অহাত শংকৰদেৱে ক'লে যে এইটো তিনিটা কাঠিৰ পল লোৱা, ব্ৰহ্মপুত্ৰৰ পৰা পানী আনাগৈ। আয়ে হাত পাতি পল লৈ ব্ৰহ্মপুত্ৰ পালেগৈ। ব্ৰহ্মপুত্ৰৰ পৰা পানী আনোতে চাকত 4 আঙুল কম আহিল প্ৰথমবাৰ। যেতিয়া চাকত 4 আঙুল কম আহিল, ভকতসকলে সুধিলে যে বাপিছৰ পানীটো কম আহিছে। বোলে আই ৰাধিকা, তোমাৰ অন্তৰত কিবা দুখ আছে, প্ৰকাশ কৰি দিয়া। ৰাধিকাই সাহসেৰে সকলোৰে আগত ক'লে যে এদিন ভনী জোঁৱায়েকক পাত কাটিবলৈ কাঁচিখন দিওঁতে তেওঁৰ মুখখন দেখা পাইছিল, এয়ে হয়তো দুখ হৈছিল। তেতিয়া শংকৰদেৱে তেওঁৰ এই দুখ সকলোৱে লোৱা বুলি কৈ পুনৰ 3 কাঠিৰে সজা পল এটা হাতত দি পানী আনিবলৈ ক'লে। ৰাধিকাই ভগৱানক স্মৰণ কৰি পলটো পানীত বুৰালে আৰু এইবাৰ পলৰ মুখ পানীৰে ভৰি আহিল। তাৰ পিছত গুৰুজনাই কোৱাৰ দৰে পলৰ পানী জানত পেলাই দিলে আৰু জানৰ পানীৰ সোঁত তৎক্ষণাত বন্ধ হৈ পৰিল। এই দৃশ্য দেখি সকলোৱে আনন্দতে চিঞৰি উঠিল, জয় সতী ৰাধিকাৰ জয়, জয় গুৰু শংকৰৰ জয়। এই টেম্বুৱানী জানৰ নাম ৰখা হ'ল শান্তিজান। ৰাধিকা আইৰ জন্মস্থানৰ লগতে অসমৰ বিভিন্ন ঠাইত বুদ্ধ পূৰ্ণিমা দিনটোত তেওঁৰ জন্মৰ দিন হিচাপে উলহ মালহেৰে পালন কৰে। তেওঁৰ আদৰ্শ সমাজত চিৰযুগমীয়া কৰাৰ বাবে ৰাজ্যখনৰ এগৰাকী বৰেণ্য ব্যক্তিক প্ৰতি বছৰে সতী ৰাধিকা বঁটা প্ৰদান কৰা হয়। ৰাধিকাই বহুতো ভক্তিমূলক গীতো ৰচনা কৰিছিল। তেওঁৰ ব্যক্তিত্ব তথা এই গীতসমূহ যাতে আমি অসম তথা ভাৰতৰ আন আন বৈষ্ণৱী নাৰীসকল যেনে মীৰাবাই, ভজনবোৰৰ দৰে শুদ্ধ ৰূপত প্ৰচাৰ কৰিব পাৰোঁ, সেয়া হৈছে আমাৰ দায়িত্ব। ৰাধিকা আই, গুৰু আৰু স্বামীৰ প্ৰতি থকা ভক্তিৰ আদৰ্শয়ে আজিৰ এই উচ্ছৃংখল সমাজক বাট দেখুৱাব।